আজি আমি নতুন এটা ভিডিঅ' লৈ আহিলোঁ আৰু মোৰ বন্ধু চিনাকি কৰাই দিওঁ জয়ন্ত ৰাভা আৰু মই বেষ্ট ফ্ৰেণ্ডতকৈ ফ্ৰেণ্ড মানে আৰু কি ক'ম ব্লগ। তো আজি ভিডিঅ'টো আপোনালোকক মই দেখাম কুঁহিয়াৰ খেতি কৰা হৈছে আৰু কুঁহিয়াৰ খেতি কেনেকৈ হয় আৰু তাৰ উপৰিও খেতি কৰাৰ উপৰিও আপোনাৰ কি বুলি কয় জানো এইটো মেচিনত আৰু কেনেকৈ কুঁহিয়াৰৰ ৰসটো ওলোৱা হয় বা কি কৰা হয় আগৰুম মাংৰুম কিবা এটা দেখাম আৰু ব্লগ আমাৰ লগত ব্লগ। চ' এইটোৱে হয় কুঁহিয়াৰ খেতি কৰা হৈছে ইয়াত বৰ্তমান কুঁহিয়াৰ খেতি ইয়াত কৰা হৈছে আৰু কুঁহিয়াৰ হৈ গৈছে বৰ্তমান না সেইবাবে এইবিলাক কাটি আছে এতিয়া হৈ গৈছে। এই আমি য'ত আছোঁ বৰ্তমান থিয় হৈ আছোঁ ইয়াতো হৈছিলে কুঁহিয়াৰ খেতি। চ' আহক মোৰ লগত। মই গৈছিলোঁ বৰ্তমান বিশ্বনাথ চাৰিআলি, তাত গৈছিলোঁ মই কিতাপ কিনিবলৈ কাৰণে। চ' কিতাপ কিনি অহা সময়তে চাইছোঁ এইটো, ভাবিলোঁ আপোনালোককো জনাই দিওঁ, আপোনালোকে নাজানিব পাৰে সেইবাবে। চ' ইমান ডাঙৰ বিশাল এটা, ইমান বিশাল বুলি ক'ব নোৱাৰি। দেন এয়া হয় খেতি। কি যিকোনো কাম কৰাৰ আগত প্ৰথমতে পাৰ্মিশ্যন ল'ব লাগে, পাৰ্মিশ্যন ল'লেহে মানে কৰিব লাগে। চ' মই পাৰ্মিশ্যন লৈছিলোঁ, সুধিছিলোঁ মই ইয়াত চাব পাৰিম নেকি। তাৰপিছত সিহঁতে শুনি পালে তাত কাম কৰা মানুহবিলাকে ইয়াত গৈ খাব পাৰিম নেকি। চ' সিহঁতে ক'লে নাই নোৱাৰি বুলি কৈছে। ত' মই মানে কিয় চাব নোৱাৰি, তাৰপিছত ক'লে চাবলৈ মই সুধিলোঁ চাবলৈ বুলি, তাৰপিছত ক'লে পাৰি বুলি ক'লে। ত' ইয়াত কুঁহিয়াৰ গছ ইয়াৰ পৰা আহে ৰস ওলায়, এই ৰসৰ দ্বাৰা আপোনাৰ কি এইটো গুড় ইত্যাদি মিঠা আদি ইত্যাদি চেনি আদি হয়। তাৰ বিষয়েতো মই বেছি ক'ব নোৱাৰোঁ। এয়া কুঁহিয়াৰ সেইটো এতিয়া চাফা কৰি বাকী চাফা তাফা কৰি আৰু চাফা কৰাৰ পিছত ধুনীয়াকৈ চ' ইয়াৰ মালিকজনক এয়া আপোনাৰ নামটো হয়। তাৰপিছত আপুনি এইটো মানে খেতি কৰাৰ আগত মানে আগত কি খেতি হৈ আছিলে নে কুঁহিয়াৰ খেতি হৈ আছিলে আগতো? প্ৰথমতে খালী আছিলে, 2 বছৰ হ'ল খেতি কৰা। 2 বছৰ হৈছে লাভ হয়নে কৰি? হয়, লাভ হয় না। তাৰপিছত এইবিলাক চাপ্লাই ক'ত দিয়ে? এইটো চাপ্লাই আপোনাৰ গুড় বনাই চাপ্লাই দিয়া হয়। আপোনালোকে নিজে তৈয়াৰ কৰে গুড়? হয়, গুড় নিজে, মেচিন আছে। মেচিন আছে ন, হ'ব বাৰু আপোনালোকক মেচিন দেখাম। চ' এনে মেক্সিমাম কিমান মানে আপোনাৰ মানে লাভ হয়? লাভটো ধৰ দামৰ ওপৰত ডিপেণ্ড কৰে, এইবছৰ তেনেকৈ দামো নাই। তোমাৰ কুঁহিয়াৰ খেতি হ'লে প্ৰায় 5,000 টকামান কুইণ্টেল হ'লেহে লাভটো থাকে মানে। নহ'লে তোমাৰ হাজিৰা আছে, তোমাৰ এই খাল ভাড়া আছে, গোটেইখিনি। তাৰপিছত আপোনাৰ খেতি কৰোঁতে আপোনালোকৰ টকা বহুত খৰচা হয়। মেক্সিমাম এটা খেতি কৰোঁতে কিমান টকামান খৰচা হয়? খৰচটো এই 2 বিঘা কৰিছোঁ, 2 বিঘাত আপোনাৰ 40,000 মান টকা খৰচা হৈছে। তে মেক্সিমামটো আপোনাৰ 1 লাখ টকাটো আহিবই লাগে, 1 লাখ আহিবই লাগিব। কিয়নো আৰু প্ৰত্যেক দিনা হাজিৰা, কিয়নো দেখভাল কৰিব লাগিব। দেখভাল মানে বিশেষকৈ এটা হোৱাৰ লগে লগে মানুহ আহি যাব, কোনপিনে সোমাই যাব, সোমোৱাৰ পিছত খাই দিব 1-2টা। এনেকুৱা চোৰ থাকে নহয়, এইটো এনেকুৱা চোৰ থাকে। ত' আপুনিয়ে কৈছে ন খাব নোৱাৰি বুলি। ত' মই দাদাজনক সুধিলোঁ, মই দাদাজনক দেখা নাছিলোঁ, তাতে বাইদেউসকল আছিলে খানা খাই আছিলে। চ' মই ইয়াক সুধিলোঁ, দাদা মই ভিডিঅ' কৰিব পাৰিমনে? দূৰৰ পৰা সুধিছিলোঁ। ত' দাদাজনক শুনিলে দাদা খাব পাৰিম নেকি? তাৰপিছত ক'লে খাবলৈ নোৱাৰিবা বুলি ক'লে। তাৰপিছত মই খাবলৈ নহয়, চাবলৈ। তাৰপিছত আৰু চাবলৈ আহিলোঁ, পাৰিবা চাবলৈ কাৰণে। চ' দেখাম এইপিনে ন, এইবিলাক আপোনাৰে এইবিলাক মেচিনবিলাক আপোনাৰে না? এইবিলাক মেচিনবিলাকো ভাড়া? এনে মেচিনটো ভাড়া কিমান? তোমাৰ 1 কেৰাহীত 250 টকা। কেৰাহী চিষ্টেম? 1 কেৰাহী 250। Just like the wind, she slipped through my fingers. ইয়াত কুঁহিয়াৰ সোমোৱা এই বস্তুটো ইয়াৰ ফালে ৰস ওলাই আহে। ইয়াত মানে কুঁহিয়াৰ সোমোৱাৰ লগে লগে ইয়াৰ ৰস টোটেলি ইয়াত আহে, ইয়াৰ পৰা টোটেলি ইয়াৰ লগত ইয়াত পৰি যায়, ইয়াৰ পৰা ইয়াৰ পৰা কেৰাহী দিয়া হয়। কেৰাহী দিয়াৰ পিছত আৰু তাৰপৰা গুড় তৈয়াৰ হৈ যায়।
পালে কুঁহিয়াৰ কেনেকৈ খেতি কৰা হয়, কুঁহিয়াৰ খেতি কৰোঁতে কিমান টকা লাগে, কিমান টকা পিছত আহে, চ' আৰু কিমান দিন লাগে কুঁহিয়াৰ এটা খেতি কৰোঁতে, আৰু লাভ হয় নহয়, চাপ'জ লাভ হয় বুলিয়ে মানুহে কুঁহিয়াৰ খেতি কৰে। তেতিয়া সেইটো বুলি আৰু ইমান কুঁহিয়াৰ খেতিও কৰা নহয়। মই ইয়াত আহিছোঁ কুঁহিয়াৰ বাৰীত আহিছিলোঁ, চ' ইয়াত কুঁহিয়াৰ বাৰীত কুঁহিয়াৰ খেতি কৰা হয়, চিম্পল। কিন্তু মই ইয়াতে অনলি চাইছোঁ, তো মাইক লগতো আপোনালোকক চিনাকি কৰাই দিলোঁ। চ' ইও ক'লে ক'ৰ পৰা আহিছে কিবা কথা, মই কৈ দিলোঁ আৰু মই তাৰ পৰা আহিছোঁ, ক'ৰ পৰা আহিছোঁ গোটেইখিনি। চ' আপোনালোকে গম পালে, মোকো ভাল লাগিল আপোনালোকক দেখাই। আপোনালোকে যোনে গম নাপায় কুঁহিয়াৰ খেতি, মই ভাবিছোঁ বহুত ডাঙৰ ফেক্টৰীত গৈ এইবিলাক গুৰ খেতি কিবা খেতি হয় বুলি, কিয় মানে। তো দেন ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব। আৰু এটা কথা, তুমি লাহে স্কুটি লৈ আহা।